জাষ্ট মোৰ আৰু মোৰ ফেমিলিৰ পৰা আৰু সকলো ভালে থাকক আৰু এতিয়া বহুত দিনৰ পৰা আশা আছিলে যাবলৈ আৰু যিহেতু আজি মিলিছে চ' আজি যাবলৈ লৈছোঁ বোলো আপোনালোকক মই দেখাই আছোঁ ক'ত যাম পূৰা ধুনীয়াকৈ ৰেডি চেডি হৈ লৈছোঁ দেই চাকাচ মই এইযোৰে পিন্ধি আহিলোঁ চেণ্ডেল হ'ব বাৰু পিছত খালাম গাড়ীত আছে এইযোৰ ফ্লেটযোৰ পাহৰি থাকিলোঁ আৰু কেনেকুৱা লাগিছে মোক জনাব ফুল লুকটো দেখাম বাৰু গৈ আছোঁ বাবাৰ ওচৰত কৈছোঁ চাগে বাবা দৰ্শন কৰিব যাম অগ্নিনাভ আৰু মই এতিয়ালৈকে একো খোৱা নাই বাৰু মন্দিৰ যাম ন আহি পেলাই খাম আগতে দৰ্শনটো কৰি আহোঁ চ' লগ পাই আছোঁ আপোনালোকক মই দেখাই আছোঁ কি হয় ই ৰিক্সাত যাবলগীয়া হৈছে মন্দিৰলৈ নাজিৰাৰ এতিয়া ধূপ তেল চেল লৈ ল'লোঁ ধূপ চাকি এতিয়া মানে চবেই মানে নামিবই পোৱা নাই চবেই খেদি মেলি আহিছে একদম তেল চেল ল'বলৈ এনেকৈ ভাল নালাগে ন ল'বলৈ চ' ইয়াতে এজনী মানুহ পাইছোঁ মানুহজনী অলপ মানে ভাল লাগিছে আৰু সেইকাৰণে এখেতৰ তাত আহিছোঁ ল'বলৈ আমি এতিয়া আহি পালোঁ সাগৰ যি নহওক বাৰু বাবাৰ দৰ্শন বহুত ভালকৈ হ'ল ভাল লাগিলে এতিয়া আহিছোঁ কিবা খাবলৈ ভোক লাগিছে লেটছ চি কি পাওঁ খাব আমি আছোঁ ইয়াতে স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত আৰু ইয়াতে অলপমান ধুনীয়া বতাহ মাৰি আছে ফটো ল'লোঁ আৰু শ্ল'মো বনালোঁ অলপমান ৰিলৰ কাৰণে ৰিলছ বনাম বুলি ভাবিছিলোঁ বিহুৰ কাৰণে কিন্তু নাই পোহৰটো গুচি গ'ল তাতে যাই বনাম এইযোৰ কাপোৰত মানে বিহুৰ ৰিলছ বনোৱাই নাই আৰু এইযোৰ মোৰ আইতাৰ কাপোৰ মানে মোৰ এনাই কাপোৰ যোনযোৰ কালি বিয়া আছে গোলাঘাটত সেইযোৰ মোৰ আইতাৰ কাপোৰ হ'ব সেইযোৰ মই আইতাৰ কাপোৰ পিন্ধিম আৰু য়েছ সেয়াই গোলাঘাট গৈ আছোঁ এতিয়া গোলাঘাট মানে কি হয় দেখাম মাজতে খাবলৈ ৰখিছিলোঁ খালোঁ বাৰু চাওমিন খালোঁ এতিয়া লগ পাই আছোঁ আপোনালোকক ব্লগটো কি ক্লিপ লৈছোঁ কি টাইমলৈ একো মানে আগবঢ়ি একো নাই বনাইছোঁ আৰু আমি এতিয়া দেৰগাঁও টাউনত ATM বিচাৰি ঘূৰি ফুৰিছোঁ ATM এটাও নাই সেইটোত পালোঁ সেইটোত পইচা নাই এইটোও আছে আগত HDFC বেংকৰ এইটো বন্ধ লাইট চাইট জ্বলা নাই সেইটো বন্ধ আৰু ক'ত পাম আৰুতো ক'তো নাই চাগে সেইটো সেইটো আছে পইচা নাই সেইটো দুটাই আছে দিয় नहीं है হ'ব দে একো নাই 500 টকা কম কি বিপদ আহিলে কিন্তু বিহুৰ বেচা থাকিলে মই একদম কেঁচুৱাতে গৈছোঁ জন্ম হওঁতে হয় নাই যোৱাৰ পৰা শ্বিলঙৰ পৰা আহিছোঁ জন্ম আমি এতিয়া চিনাতলি গাঁও আহি পালোঁ মোৰ লাজ লাগি আছে ব্লগ কৰিব এইযোৰ মোৰ কাপোৰ আছে এইযোৰ মোৰ এনাই কাপোৰ দিনটো ব্যস্ত আৰু ন বিহু বুলি আলহী আহি আছে নহয় চাগে হুঁচৰি আহিছে নাই বিনা ফুৰি আছে নাই হেল্ল' কি খবৰ ভাল কি খবৰ ভাল ভাল হেৰি বিহু এইবোৰৰ ড্ৰেছ চেছ কৰি আহিছে জানো ফটো মাৰিলে নেকি গাড়ী কিমান কষ্ট তেনেকে আহিছে
আমি বিয়া ঘৰ পাই গ'লো গাইজ কালি বিয়া আছে আমি আহি পালোঁ তাতে ভিডিঅ' ভালকৈ কৰা নহয় বহুত মানুহ আছিল লাজ লাগে আৰু আহিছোনে ভালকৈ মই নাজানো দেই আৰু এতিয়া ইয়াতে বিহাঘৰ আহি পাইছোঁ কালি ইয়াতে বিয়া আছে তাৰপিছত কালি চবেই মিলি ধমাল কৰিম আনি আছোঁ মানে গাড়ীত চকলেটটো পাহৰি আহিলোঁ এইটোকে আনিব যাওঁ এতিয়া ওলাওক ব্লগটো কি হৈছে নাজানো দেই একদম মানে কালিৰ যোৱাকালি ব্লগটো বাৰু কি বনাইছোঁ সেইটোও নাজানো কিন্তু গাড়ীয়ে খোলা নাই গাড়ীৰ দৰ্জা খুলি আছোঁ চাওঁ আৰু আজি বাবাৰ দৰ্শন কৰি বহুত ভাল লাগিল মোৰ বহুত দিনৰ আশা আছিল বাবাৰ ওচৰত যাওঁ আহোঁ বহুত দূৰ হৈ যায় ন আৰু শিৱসাগৰ ৰাস্তা ইমান বেয়া ফাইনেলি আজি বাবাৰ দৰ্শন হ'ল বাবাই মাতিলে শিখাবাক লগ পালোঁ ভাল লাগিছে চলো অভি চলতে ল' এংগলৰ পৰা লৈ আছোঁ ব্লগটো বহুত এনেকৈ ল'বলৈ মানুহৰ আগত ভয় লাগে ভয় নালাগে ভয় একো নাই লাজটো মেইন চ' ইয়াতে আহিলোঁ মানে এনেকৈ ব্লগ কৰা নাই মনে মনে এনেকৈ লৈছোঁ যে ক্লিপবোৰ আৰু এই য'ত সোমাইছিলোঁ যে তাতে চাহ তাহ খালোঁ কিন্তু বেছি দূৰ নাছিলে জাষ্ট দুটামান ঘৰ পাৰ হৈয়ে আমাৰ চিনাতলি গাঁও আৰু এয়া মোৰ ককাৰ ঘৰ মানে এয়া নহয় বাৰু এয়া মোৰ বৰ্তা ঘৰ এয়া য'ত আহিছোঁ য'ত বিয়া আছে কাইলৈ য'ত তাতে সোমাইছিলোঁ চব মোৰ খুৰা ককা টাইপৰ আৰু মানে মোৰ দেউতাৰ খুৰা মোৰতো ককাই হ'ব বাৰু চ' সেয়াই এতিয়া আহিছোঁ কালি বিয়া আছে গোটেই কাজিনছবোৰ লগ পাম মানে আজিতো আধা আধি লগেই পালোঁ আৰু মোৰ খুৰীহঁতো আহি আছে গুৱাহাটীৰ পৰা যে আমি একেলগে থাকোঁ গুৱাহাটীত জইণ্ট ফেমিলি আৰু আমি যোৱাকালি আহিলোঁ ন সিহঁতে আজি আহি আছে সেয়াই ধমাল হ'ব একদম পূৰা কাজিনছবোৰ চব মিলি পেলাই বিহু বতৰ এতিয়া বাৰু হুঁচৰি মাৰিব গৈছে কিছুমানে নাই বিহু বৰলি আৰু আহিব আছে কালি বাকী ৰাতিপুৱাৰ পৰা এনেকৈয়ে আছোঁ দেখিছে ন আপোনালোকে ৰাতিপুৱা মন্দিৰৰ পৰা ওলোৱাৰ পৰা এনেকৈয়ে আছোঁ চাদৰ একদম কোচ বেয়া হৈ গৈছে ভাজ চাজ নোহোৱা হৈ গৈছে চাদৰৰ মই মেখেলা চাদৰ পিন্ধি বহুত ভাল পাওঁ দেই সেইটো কাৰণে মানে পিন্ধি আছোঁ বহুতে কি হয় কেৰি কৰিব নোৱাৰে বেছি টাইম লাইক মই ভাল পাওঁ পিন্ধি মই ঘৰতো এনেই মেখেলা চাদৰ পিন্ধি থাকোঁ সেয়া এতিয়া 9:20 হৈছে ভাতটো খাম ফ্ৰেছ হৈ খাম নাজানো পাই আমাৰ গেষ্ট হাউচ দি থোৱা আছে তাতে নৱোদয়ত ইয়াতে চিনাতলি গাঁৱৰ কেন্দ্ৰীয় বিদ্যালয় চাগে আৰু ব্লগত মই এনেকৈ কথা পাতি আছোঁ বহুত পাগলৰ নিচিনাই নহয় কি হৈছে আই ড'ন্ট নো এনেকৈ মই এইবিলাক বহুত ৱৰ্ড ইউজ কৰি থাকোঁ চ' চৰি কিন্তু সেয়াই মই এনেকুৱাই মই এই গানটো কি আছিলে মই এনেকো নহয় মনত পৰা নাই গানটো দিয়ক মই আপোনালোকক দেখাই থাকিম কি হয় মা বহি আছে বাৰান্দাত পাপাৰ লগত কথা পাতি আছে আৰু মই তলত মানে পাপাৰ লগত কথা পাতি আছোঁ মা বাৰান্দাত বহি আইতাৰ লগত কথা পাতি আছে আৰু তলত ইয়াতে পাপাই বৰ্তাৰ লগত কথা পাতি আছে মই কি কৰোঁ এতিয়া কৰোঁ কি মই চ' আপোনাৰ আমাৰ আজিৰ খানা ক'ত বনি আছে দেখা ৰ'ব ইফালেদি আহি ইফালে দেখিছে এয়া এটা আমাৰ খানা বনি আছে জুম কৰি দিছোঁ জুইত বনি আছে জুইৰ খানাটো ক'বই নালাগে কিমান টেষ্টি মই মানে ইয়াতে থাকিম মাহঁতে তাতে থাকিব চ' আমাকতো মেকআপ আৰ্টিষ্ট নিচিনাই লাগিছে মোক দিছে ট্ৰাইপড এইবোৰ আৰু মাৰ ট্ৰলি পূৰা মেকআপ আৰ্টিষ্ট টাইপ লাগিছে ৰে মেকআপ আৰ্টিষ্ট আহিছে বিয়া ঘৰত এনেকৈতো আহে ন ট্ৰাইপড এইটোতো ৰিং লাইটটো লৈ আহে লগত মই ট্ৰাইপডডাল আনিছোঁ কাৰণ মোৰ ভিডিঅ' শ্বুট কৰিব আছে ৰাতিপুৱা যদি হয় গেট ৰেডি ৱাইট মি আকৌ এনে বহিব ইয়াতে চ' মোৰ অলপ কনফিডেঞ্চটো বাঢ়ি আছে লেটছ চি হুঁচৰি চেণ্ডেলযোৰ ইয়াতে খনো বছ মটৰ ৰাতি ইয়াতে থাকিম
মেকআপ আৰ্টিষ্ট হেল্ল' কি নাম কেইমাহৰ কোৰ্চ কৰিছে আপুনি আমি এতিয়া ভাত খাবলৈ যাওঁ বাহিৰত ভিতৰত নহয় কাৰণ ইমান ফাৰ্ম হাউচৰ মজাটো লওঁ মানে আমাৰ কাৰণে ফাৰ্ম হাউচ কিন্তু এখেতসকল ইয়াতেই থাকে তাৰপিছত বহুত ডাঙৰ হেৰি হয় বাউণ্ডেৰী চ' ইটছ লাইক ফাৰ্ম হাউচৰ নিচিনাই আৰু চ' বাট ফাৰ্ম হাউচ নহয় কিন্তু ইয়া চলো খানা ৰেডি হে এইটো কি আচ্ছা নহয় এইমাত্ৰ ক'লে হাঁহৰ মাংস বুলি আহিব আহি আছে সিহঁতৰ বোকাঘাট পাইছে দেৰি হৈ গ'ল হাঁহ দিয়ক আলু হ'ব 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 ভাত চাত খাই হৈ গ'ল আৰু হাঁহ বনাইছিলে সেইফালে হুঁচৰি মাত সেইফালে ঢোলৰ মাত হুঁচৰি মাত বোলে ঢোলৰ মাত সিফালে ইফালে চবতে হুঁচৰি মাৰি আছে আৰু কি টেষ্টি বনাইছিলে হাঁহটো আদা নহৰু দি বনাইছিলে মছলা চছলা একো দিয়া নাই প্লাষ্টিকৰে চকী কিন্তু এনেকুৱা লোহাৰো পায় আজিকালি প্লাষ্টিকৰে পায় এনেকুৱা চকী আমাৰ পাপা টিকিব নে এইখনত কালি বিয়াত কালি ইয়াতে ফটো উঠিম একদম পাপা এইখনত টিকিব চাগে কইনা বহা জেগা সেয়া নে বহুত টাউনতকে বেয়া বাৰু নহয় নক'লো আৰু ভাল লাগিছে ভাল লাগিছে